এইটো মোৰ ফাৰ্ষ্ট টাইমৰ কাৰণে পোৱালি দিছে আৰু আছে আৰু 5টামান আছে। এইটো 3টা দিছে ফাৰ্ষ্ট টাইম। কিছুমান মানে মেলি থোৱা আছে, এইটো কাৰণে অলপ মানে সুবিধা পোৱা নাই। আৰু এইফালে আছে, এইটো মোৰ হৈ গ'ল লোকেল বৰ, মানে এইটোৰ পৰা মই ক্ৰছ কৰাইছিলোঁ। এইটো মোৰ হৈ গ'ল মানে এইটো ফাৰ্মটো হৈ গ'ল যেনে তেনে আৰু বনাইছোঁ আৰু নতুনকৈ এইবাৰ ষ্টাৰ্টিং কৰা হয়। আৰু সেইটো মাইকজনী মোৰ যিটো প্ৰথমবাৰৰ বাবে পোৱালি দিছে, আৰু এই 3টা হৈ গ'ল পোৱালি। খুব ধুনীয়া আছে হেৰা পোৱালি, কিন্তু অলপ শকত তাবত হৈছে। ফাৰ্ষ্ট টাইমৰ কাৰণে দিছে, সেইকাৰণে 3টাই দিছে। হেল্ল' ফ্ৰেণ্ড, যদি ভিডিঅ'টো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু নেক্সট ভিডিঅ' পাবলৈ মই কালি পৰহি গৈ আছোঁ নতুন ফাৰ্মৰ লগত যোগাযোগ কৰিবলৈ। এইটোৱে মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়, আজি ফাৰ্ষ্ট টাইমৰ কাৰণে দিছোঁ। আৰু সেইটো আহি গ'ল মোৰ আৰু এটা গাভিনী হৈ আছে, এইটোও গাভিনীয়ে হৈ আছে, এইটো পোৱালি বিক্ৰী কৰা হৈছে। আৰু সেইটো হৈ গ'ল গাভিনী আছে, মেলি থোৱা আছে। মাক বুলিবলৈ 3টাই আছে, সেইটো গাভিনী বৰ্তমান। আৰু এইটো এটা আৰু এটা পোৱালি দিছে, আপোনালোকে চাই পালে।